আপুনি গুগলত ভুলতো এই 8টা বস্তু সাৰ্চ নকৰিব নহলে আপুনি যাব পাৰে জেললৈ গুগলত এইবোৰ সন্ধান নকৰিব গুগল সন্ধানৰ বেয়া ব্যৱহাৰৰ ফলত ভয়াৱহ পৰিণতি হ'ব পাৰে আপোনাৰ সকলো হেৰাই যাব পাৰে আনকি কাৰাবন্দীও হ'ব পাৰে আপুনি গতিকে আমি সকলোৱে এই বিষয়ে সাৱধান হোৱাটো অতি প্ৰয়োজন বিশদভাৱে জানি লওক এই প্ৰতিবেদনটোত গুগল সাৰ্চ হৈছে সকলো সমস্যাৰ সমাধান সকলো প্ৰশ্নৰ উত্তৰ ইয়াত পোৱা যায় সঁচা কথা ক'বলৈ গ'লে এই সাৰ্চ ইঞ্জিনটো আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে আৰু সেয়েহে আমি গুগলৰ বিভিন্ন দিশৰ বিষয়ে অধিক জানিব লাগিব এবাৰ এখন সুপাৰ হিৰো চিনেমাই কোৱাৰ দৰে মহাশক্তিৰ লগত ডাঙৰ দায়িত্ব আছে কিন্তু সঁচা কথা ক'বলৈ গ'লে বহুতে গুগলৰ এই শক্তিৰ অপব্যৱহাৰ কৰে আনকি বহুতে প্ৰযুক্তিগত শক্তিৰ অপব্যৱহাৰ কৰে এনে ব্যৱহাৰৰ পৰিণতিত মাৰাত্মক হ'ব পাৰে সকলো হেৰাই যাব পাৰে আনকি কাৰাবন্দীও হ'ব পাৰে গতিকে আমি সকলোৱে এই বিষয়ে সাৱধান হোৱাটো প্ৰয়োজন গতিকে আজিৰ পৰা এইবোৰ কথা নিশ্চয় জানি ল'ব গুগলত এই 8টা বিষয় কেতিয়াও সাৰ্চ নকৰিব অন্যথা ইয়াৰ ভয়াৱহ পৰিণতি হ'ব পাৰে আপোনাৰ কাষ্টমাৰ কেয়াৰ নাম্বাৰ ই-কমাৰ্চ সাইটৰ পৰা অনলাইনত এটা বস্তু ক্ৰয় কৰা ঘূৰাই দিলে 48 ঘণ্টাৰ ভিতৰত ধন ঘূৰাই পাব লাগে কিন্তু টকা ঘূৰাই দিয়া নহল এনে পৰিস্থিতিত কাষ্টমাৰ কেয়াৰলৈ ফোন কৰাটোৱে একমাত্ৰ বিকল্প কিন্তু সেই নম্বৰটো ক'ৰ পৰা পাব এনে পৰিস্থিতিত বহুলে গুগল সাৰ্চ কৰি কাষ্টমাৰ কেয়াৰ নম্বৰ বিচাৰি পায় কিন্তু ই কিমান বিপদজনক হ'ব পাৰে সেয়া আপুনি কল্পনা কৰিব নোৱাৰে প্ৰবঞ্চকে ই-কমাৰ্চ কোম্পানীৰ দৰে ভুৱা ৱেবছাইট খুলি দিয়ে তাত ভুৱা নম্বৰ দিয়া থাকে ইফালে বহুতে সেই কাষ্টমাৰ কেয়াৰ নম্বৰত ফোন কৰে আৰু সেয়া হৈছে প্ৰবঞ্চকৰ দুৰ্গৰ ফল গ্ৰাহক সেৱাৰ কাৰ্যবাহীক চিনাক্ত কৰি বেংকৰ সবিশেষ বিচাৰি লয় আৰু ফাণ্ডটো পেলাই আপোনাৰ একাউণ্টটো মুহূৰ্ততে খালী কৰি পেলায় গতিকে গুগলত কেতিয়াও কাষ্টমাৰ কেয়াৰ নম্বৰ সাৰ্চ নকৰিব 2 নম্বৰটো হৈছে পৰ্নোগ্ৰাফি অনলাইনত শিশু আৰু নাবালক পৰ্নোগ্ৰাফিৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ আইন আছে ফলত এই ধৰণৰ ঘৃণনীয় অনুসন্ধানক অপৰাধমূলক মানসিকতা বুলি গণ্য কৰা হয় ঔষধ আৰু চিকিৎসা আৰু যিয়ে নহওক গুগলত চিকিৎসকৰ সন্ধান নকৰিব সৰু ঔষধ এটা প্ৰেছক্ৰিপশ্যনৰ দিয়া আঁৰত চিকিৎসকৰ বছৰ ধৰি অধ্যয়নৰ অভিজ্ঞতা আছে গতিকে ইমান সহজ কথা নহয় সামান্য স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত যত্ন প্ৰাথমিক চিকিৎসা খাদ্যাভ্যাস ইত্যাদিৰ বিষয়ে জানিব পাৰিব কিন্তু গুগলত সাৰ্চ কৰি ঔষধ আৰু সাপ্লিমেণ্ট কিনাটো একেবাৰে বুদ্ধিমানৰ কাম নহয় 4 নম্বৰটো হৈছে বেংকিং সদায় সঠিক URL টাইপ কৰি বেংকৰ ৱেবছাইট খোলা ভাল গুগলত সন্ধান কৰি বেংকৰ ৱেবছাইট খোলাটো একেবাৰে নিৰাপদ নহয় প্ৰবঞ্চকে প্ৰায় এটা ভুৱা ৱেবছাইট তৈয়াৰ কৰে যিটো বেংকৰ ৱেবছাইটৰ সঠিক প্ৰতিৰূপ তালৈ গৈ সকলো তথ্য লৈ লগ ইন কৰিলে আইডি পাছৱৰ্ড পায় তাৰ পিছত একাউণ্টৰ পৰা সকলো ধন লুটি লয় 5 নম্বৰটো হৈছে সন্ত্ৰাসবাদী সংগঠনত কেনেকৈ যোগদান কৰিব পাৰি সন্ত্ৰাসবাদী সংগঠনত কেনেকৈ যোগদান কৰিব পাৰি গুগলত কেতিয়াও সন্ধান নকৰিব ইয়াৰ ফলস্বৰূপে চৰকাৰী নিৰাপত্তা সংস্থাৰ দৃষ্টিগোচৰ হ'ব পাৰে 6 নম্বৰটো হৈছে এপ আৰু ছফটৱেৰ গুগলত সাৰ্চ কৰি অচিনাকি ৱেবছাইটৰ পৰা এপ আৰু ছফটৱেৰ ইনষ্টল নকৰাটোৱে ভাল অজ্ঞাত APK ফাইল ডাউনলোড কৰাটো যথেষ্ট ৰিস্কি মেলৱেৰ এপৰ ৰূপত ফোনত প্ৰৱেশ কৰিব পাৰে ফোনটো লেহেমীয়া হ'ব আপোনাৰ ব্যক্তিগত তথ্য চুৰি হ'ব পাৰে 7 নম্বৰটো হৈছে বোমা নিৰ্মাণ গুগলত বোমা নিৰ্মাণৰ পদ্ধতি সন্ধান কৰিলে সেই খবৰ চৰকাৰী নিৰাপত্তা সংস্থাৰ ওচৰত যাব পাৰে আৰু 8 নম্বৰটো হৈছে ষ্টক মাৰ্কেট ট্ৰেডিং এডভাইস বহুতে ষ্টক মাৰ্কেটৰ লগত জড়িত বিভিন্ন বুদ্ধি অনলাইনত দিয়ে গুগলত বিচাৰিলে এনে হাজাৰ ৱেবছাইট পোৱা যাব কিন্তু সেইবোৰক অন্ধভাৱে বিশ্বাস নকৰাই ভাল ক্ৰিপ্টোকাৰেন্সিৰ লগত বিভিন্ন ভুৱা কোম্পানীত জালিয়াতি কৰে ফলত তেওঁলোকে সকলো হেৰুৱাব পাৰে
কেৱল সুপৰিচিত আৰু বিশ্বাসযোগ্য ছাইটৰ পৰাহে ষ্টক মাৰ্কেটৰ তথ্য লাভ কৰক। সিদ্ধান্তটোৰ বিষয়ে নিজে বা আপোনাৰ উপদেষ্টাৰ সৈতে আলোচনা কৰক। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ এনি।